মই ষ্টেচন আহি পালোঁ। তো বেটিং বটত লগৰ কেইজনৰ কাৰণে ৰখি আছোঁ। 4-5জন লগ আহিব। লগৰ কেতিয়া আহে এতিয়া, টাইম লাগিব অলপ সিহঁতৰ। তো ৰাতিপুৱা 5টা বাজিলে। মানে লগৰ কেইজনে মোৰ চিন্তা কৰিছিলে, মানে মই দেৰিকৈ আহি পাম বুলি ভাবিছিলে, কিন্তু মই ফাৰ্ষ্ট আহি পালোঁ লগৰ কেইজনতকৈ আগত। তো গুৱাহাটী ৰেলৱে ষ্টেচন আহি পালোঁ। এই ট্ৰেইনখন পাই গ'লোঁ। এই ধৰিব আৰু বাকীবিলাক অলৰেডি ট্ৰেইন হৈ গ'ল। আমাৰ আজি কেদাৰনাথ যাত্ৰা আমাৰ আৰম্ভ হৈ গ'ল। আপোনালোকে ভিডিঅ' পাই থাকিব, চাই থাকিব। তো আমাৰ আৰু 10 মিনিট আছে। 10 মিনিটৰ পিছত আমাৰ ট্ৰেইনখন যাব। এখন ট্ৰেইন ধৰিব কি মানে এতিয়া কথাটো হৈছে কি, এই পাইলটটো যে পাইলটটো বোলে বম টোপনি হয় নেকি? এতিয়া চলম হৈ যায় কিনে তই কেনে ফটো এডিট কৰি কিনে ফটো এডিট কৰি আছে, ইনষ্টাগ্ৰামত দিব। আমাৰ আজি জাৰ্ণিটো আৰম্ভ হৈছে, চাই থাকিব আপোনালোকে। তো এই এখেত আমাৰ যাত্ৰী, আৰু এই এখেত আৰু গোটেইকেইজনক দেখাই দি আছোঁ। আৰু আছে এই এখেতে টোপনি মাৰিলে, আৰু লগতে এই চাওক মানে টোপনি ধৰিব ধৰিছে, আগতে উঠিছে। আৰু এখেত আমি 5জন প্লেনিং হৈ গ'ল। তো আশীৰ্বাদ কৰিব সকলোৱে, যাতে ভালে কুশলে আহিব পাৰোঁ তাৰ পৰা। হৰ হৰ মহাদেৱ। ভিডিঅ'টো ক'ব লাগিব। এই আমাৰ ট্ৰেইনৰ দুপৰীয়া আহাৰ গ্ৰহণ কৰি আছোঁ। পনীৰৰ অৱস্থা, সেইটো চিকেন চোৱা, 1 পিচ চিকেন 60 টকা। বেছিকৈ কৈ দিওঁ নেকি? 180 টকা 1 পিচ চিকেন। ভাত খাই থাকা, ৰেলৱে ভাত খাই পেলাই, নিৰামিষ ভাত 150 টকা। তো কেনে বনাইছে? 20 টকা। এইটো মিঠাই আহি গ'ল। মানে ভাত খোৱাৰ পিছত মিঠাই মুখ কৰিব লাগে। এইটো বেংগলীত কয় মিষ্টি মুখ, মিষ্টি মুখ কৰতে হয়। মিষ্টি মুখ কৰ্মখন আমিতো বেছি করে খাবো না, অল্প খাবো। কমলা টেঙাৰ বাগান চাই লওঁ, তোৰ লাগি আছে। ডাঙৰ আছে চাগে বাগানখন, ডাঙৰ ডাঙৰ মালো ডাঙৰ হা মালটো ডাঙৰ কোম্পানীৰ ভিতৰত কি আৰু ডাঙৰ বহুত না। আমি বিহাৰৰ মাছ পাইছোঁ এতিয়া। বিহাৰৰ মাজে মাজে গৈ আছোঁ। ইয়াতে মানে ধুনীয়া খেতি হয়, পথাৰৰ মাছ হয়। ধুনীয়া ধুনীয়া খেতি হৈ আছে ইয়াতে, মানে কলগছ লগতে এইবিলাক দেখাই। তো চাই লওক। ৰাতিপুৱালে এই মাত্ৰ আমি উঠিলোঁ। তো ৰাতি ইমান টোপনি ভাল হোৱা নাই, তথাপি টোপনি মাৰিলোঁ। আৰু লাল চাহ নাই ইয়াত, গাখীৰ চাহ বহি আছোঁ চবে মিলি। আমি 12টা বজাত পামগৈ দিল্লী। এতিয়া আমি পালোঁ উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ পৰা আৰু এতিয়া বাজিলে কেইটা? 7:30 হৈ গ'ল। আমি 12টা 12:30 মানত পামগৈ দিল্লী পামগৈ। তাৰ পৰা আমাৰ বন্দে ভাৰত আছে। বন্দে ভাৰতত আমি হৰিদ্বাৰলৈকে যাম। তোমাৰ মতে প্ৰিফাৰ কি কৰিবা? মই এনে হেলিকপ্টাৰ দিম, কিন্তু খোজকাঢ়ি যাব মন বেছি আছে মানে। কিয়?
এটা এডভেঞ্চাৰ যোনটো কাৰণে আমি আহিছো অ'কে আমাৰ সেইটো এডভেঞ্চাৰটো মানে ভাল হ'ব লাগে মানে খোজকাঢ়ি যোৱা যোনটো মানে মজাটো আমাৰ মেইন মটিভটো আছিলে খোজকাঢ়ি যোৱা কিন্তু এতিয়া কোনটো হয় নাজানো এই লৈ যায় মই কিনি লৈ লৈছো ৰখাম পাৰিলে এখন কিনিয়ে ল'ব বিচাৰে ইয়াতে আছে চাওক শুনিছেনে ইয়াত আছে খুচুৰা পইচা আছে মনে মনে দে দেখা 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 কিবা কৈছে, দেখা উৰি যাব দেখা উৰি যাব কিমান বিচাৰিছে থৈ লৈ আছে हाय मैं हूँ नमस्कार নমস্কাৰ ये हम हैं ये हमारा ट्रेन है তো আমি দিল্লী ষ্টেচন পামে এতিয়া আৰু পোৱাৰ আগত মানে ৰখিছে অলপ ফ্ৰেছ গ'লোঁ আৰু লগৰবিলাকো নামিলে মানে একদম ভিতৰত ঠাণ্ডা হৈ গৈছে এতিয়া ফুল এ চি দিছে ফুল এ চি হাৱা খাই পুৰা বহুত গৰমি হয় इसलिए ठंडा कर रहा है তোমাকে দেখাই থাকিব লাগিব আৰু আমি দুটাই লগ ৰাতিপুৱাৰ পৰা খেলি আছোঁ তাচ চাচ খেলিলোঁ অলপ কিবা কিবি খেলিলোঁ ভাল লাগিলে ভাল লাগিছে আৰু 1.5 ঘণ্টা বাদ আছে আৰু এঘণ্টা বাদ আছে প্ৰায় টাইম আমি মাৰো চিধা হৰিদ্বাৰ যাম আমি তাৰ পৰা একদম স্পেচিয়েল ট্ৰেইন এখন আছে দেখাই দিম গোটেইখিনি আপোনালোকক এতিয়া কৈ নিদিওঁ বাৰু এতিয়া চব একেদিনে এইবিলাক গোটেই নামিলে চব নামিলে ঐ নামিলা তো আমি আহি পালোঁ নামিলোঁ দিল্লী ষ্টেচন ইয়াৰ পৰা আনন্দ বিহাৰত আমি যাম বন্দে ভাৰত বৰষুণ কিন্তু খাটা বৰষুণ দিছে দেই আমি আহি পাইছোঁ বৰষুণ দিছে ইয়াত আহি চাহ टैक्सी পাইছে ऑटो बंद है দিল্লী ষ্টেচন পুৰা পানী পানী হৈ গৈছে বানপানী বানপানী পুৰা পানী লাগিব টেক্সি টেক্সি अंचल लगा जा কেতিয়া লাগিব नेक्स्ट टाइम दुकान पे चल হা কোনটো আছে পিছত ओके আৰু কিমান বৰষুণ দিব পুৰা বৰষুণে বৰষুণ